সুখীরা অভাগী আমার ধীরে ধীরে পায়া গয়া অভাগী রাম হরি রাম হরি ঘুরা খরগ স্বামী আগে আমার সেখানে আজ আমি করেছি হাহাকার স্বামী সন্তানৰ ক্ষুধাতুৰ মুখ দেখি দেখি চকুৰ পানীৰে স্বামী তোমার কেনে লীলা কি অপরাধ করেছো আমি তো যার ভাবে তুমি এনে দারুণ কষ্ট দিছো হৃদয় মোর হয় পূর্ব জন্ম কর্মফল প্রতিদিনে আমি অনাহারে থাকিব প্রতিদিনে আমি দুঃখ অতিবাহিত করিব প্রভুর ইচ্ছা চকুৰ পানীৰে উঠাৰ চেষ্টা কৰিব আমার কপালত বিধাতাই লিখিলে স্বামী ভাগ্যৰ মতে কোনেও দোষ কৰিব নোৱাৰে আমাক এনে জীৱন প্ৰভুৱে আমাক যি পৰিস্থিতিত জীয়াই ৰাখিছে সেই পৰিস্থিতিতে আমি আনন্দ মনেৰে জীয়াই থাকিব লাগিব জীৱন কৰিবৰ বাবে অন্ত নাই পৰিধান কৰিবলৈ বস্ত্ৰ নাই চিন্তাৰ কোলাত আশ্ৰয় লওঁতেও ভৱিষ্যতৰ চিন্তাই মন বিব্ৰত কৰে
পৰিস্থিতিত মোৰ আনন্দ মনেৰে থাকিব পাৰে না। সকলো পৃথিৱী লিখন পূৰ্বজন্মৰ কৰ্মফল শুনিছো মাত্ৰ আমি এই জনমত কিন্তু কিন্তু আমাৰ কৰ্মৰ ফল আমাৰ সন্তানে কিয় ভোগ কৰিছে স্বামী? আপুনি জানো কৃষ্ণ বাইদেউ বন্ধু নহয়। আপুনি এবাৰ শ্ৰীকৃষ্ণৰ ওচৰলৈ গৈ আমাৰ দুখৰ কথা নকয় কিয় স্বামী? স্বামী জগতৰ পতি অগতিৰ গতি ভগৱান শ্ৰীকৃষ্ণ আপোনাৰ বাইদেউ বন্ধু পৰম মিত্ৰ। আপুনি তেখেতৰ ওচৰলৈ গৈ আমাৰ কথা নকয় কিয় স্বামী? নাই 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 তেনে কথা মোক নকবা প্লিজ। স্বাৰ্থৰ প্ৰতিভূত হৈ কৰোঁতো মৃত্যুৰ সন্মুখত দান শিক্ষা নহ'বনে ভাল মোৰ কৰ্মকাৰ বন্ধুত্বৰ নামত পৰম প্ৰভু কৃষ্ণৰ কৃপা লাভ কৰি আমাৰ জীৱনৰ যদি উন্নতি ঘটে তাত ক্ষতি কি স্বামী? নাৰী হৃদয়ৰ বেথা আপুনি অলপ বুজিব পৰা নাই স্বামী। সন্তানৰ ক্ষুধাটোৰ মুখ দেখি দেখি কত মিনিট ৰজনী পাৰ কৰিছো। সেই কথা উপলব্ধি কৰিবলৈ আপুনি মই আৰু সহ্য কৰিব নোৱাৰো স্বামী। ধৈৰ্য ধৰা জাতিক ব্ৰাহ্মণ মোৰ ধৰ্ম মানৱ জাতিক সন্মত দেখুৱাব। ক্ষুদ্ৰ স্বাৰ্থৰ বলবৎ কোনো যদি মৃত্যুৰ সন্মুখত এয়া মোৰ ধৰ্মৰ ইয়াকেই মাত্ৰ জানিছো সকলো জীৱই পূৰ্বজন্মৰ কৰ্মফল ভোগ কৰিবই লাগিব। কিন্তু ইমান মহিমে অকথ্যটো কৰ্মে যাম ভাগ্য আৰু ঈশ্বৰে মিলি খেলা খেলিছে আমাৰ লগত। ভাগ্যৰ পৰীক্ষাত কাৰ কি দশা হয় কোনেও নাজানে। মোৰ প্ৰভু মহান, অযথা তেওঁক দোষাৰোপ নকৰিবা। তেওঁৰ বাবে আমি মনুষ্য জন্ম কৰিছো ধাৰণ। এনে জীৱন মই তাহানিও কল্পনা কৰা নাছিলো। আমাৰ আৰাধ্য দেৱতা বৃক্ষৰ দৰে মহান। ভাগ্যদেৱী আমাৰ প্ৰতি সুপ্ৰসন্ন নহয়। যদি ভাগ্যতেই অন্ন নাথাকে আমি কি কৰিব পাৰোঁ মাটিৰ মানৱ এখোৱা ভূমি? কিন্তু আমি অতি ভাগ্যৱান, কাৰণ এই কোটি কোটি মানৱ সমাজৰ মাজৰ পৰা প্ৰভুৱে আমাক বাছনি কৰিছে পৰীক্ষাৰ বাবে। প্ৰভুৱে আমাক বাছনি কৰিছে পৰীক্ষাৰ বাবে। অলপমান